নমস্কাৰ বন্ধু বান্ধৱীসকল, এনেকুৱা এটা ভিডিঅ' বনাম বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰু এনেকুৱা কথা লৈ মই ভিডিঅ' আনিম বুলি মই সপোনতো ভবা নাছিলোঁ। জেএছবিয়ে মোৰ সকলোখিনি শেষ কৰি পেলালে, মোৰ সকলো বৰবাদ হৈ গ'ল, মই ক'তো মুখ উলিয়াব নোৱাৰা হৈ গ'লোঁ, মোৰ গোটেইবোৰ শেষ কৰি পেলালে সি মোৰ গোটেইবোৰ চব ধ্বংস কৰি পেলালে। এতিয়া মই কি কৰোঁ একো ভাবি পোৱা নাই। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু মোক কিবা এটা সহায় কৰিব বুলি আশা থাকিল। ভিডিঅ'টো শেষলৈ চাব। কোনফালৰ পৰা আগবাঢ়ো এইটো কথা লৈ কিনে মই একোৱেই ভাবি পোৱা নাই। সি 5 মাহ পিছত এনেকুৱা কৰিলে মোৰ লগত। মোৰ কি ভুল আছিল মই একেবাৰে ভাবি পোৱা নাই। মোৰ কি ভুল হ'ল মই একোৱে বুজি পোৱা নাই। সি 5 মাহ পিছত এনেকুৱা কৰিলে মোৰ লগত, মই একোৱে বুজি পোৱা নাই। আপোনালোকে মোক কিবা এটা সলিউশ্যন দিয়ক, নহ'লে মই মৰি যাম। তো কিবা এটাতো কৰক। কি অসমৰ অপদাৰ্থ জেএছবি সেনেকৈ কাটি কাটি ভিডিঅ' বনাম বুলি ভাবিছিলে নেকি তই মোক? হা? নমস্কাৰ বন্ধু বান্ধৱীসকল, হেয়াৰ লাইফৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। গমেই পাইছোঁ ভিডিঅ'টো মই আজি কিহৰ ওপৰত বনাম। তো প্ৰথমতে মই গোটেইখিনি কথা আপোনালোকৰ ওচৰত মই গোটেইখিনি কথা বিৱৰি কৈ আছোঁ, তো শুনি যাওঁ। আজিৰ পৰা প্ৰায় 5-6 মাহ আগত এজন মিমাৰ্ছে মোৰ ওপৰত এনেকুৱা টাইপৰ মিমছ বনাইছিল। আৰু সেই মিমাৰ্ছজনক মই ৰিপ্লাই কৰিছিলোঁ, চিম্পল। আৰু ভিডিঅ'টো তেতিয়া মই ইউটিউবতে অকল দিছিলোঁ, মই ফেচবুকত মই দিয়া নাছিলোঁ সেইটো ভিডিঅ'। তো ফেচবুকত তেতিয়া মোৰ ইমান ভিউজ যোৱা নাছিল, ভিউজৰ মাত্ৰা তেনেই কম আছিল ইউটিউবত। তো ইমান এটা ভিউজ যোৱা নাছিল। আৰু তাৰে পিছত মিষ্টাৰ জেএছবিয়ে তাক ৰিপ্লাই কৰি বনাইছিল যে মই তাৰ গাৰ্লফ্ৰেণ্ড বুলি। চাব পাৰে, তাৰ একাউণ্টত আছে ভিডিঅ'টো। এতিয়া তালৈকে ঠিকেই আছিল, যে গাৰ্লফ্ৰেণ্ড বুলি বনাইছিল। তাৰপিছত মই তাৰ ওপৰত আকৌ এটা বনালোঁ। মই তাতো গাৰ্লফ্ৰেণ্ড নহয়, মই মিমাৰ্ছজনকহে ৰিপ্লাই কৰিছিলোঁ পষ্টটোৰ ওপৰত। মইতো তাক লৈ কোনো ধৰণৰ ভিডিঅ' বনোৱা নাই, সেইটোৱে কথা। তাৰপিছত এতিয়া হৈছে কি, হঠাৎ এদিন মোৰ ইনষ্টাগ্ৰামত সি মেছেজ কৰিলে। মই মেছেজকেইটা দেখাই দিছোঁ। মানে মই তাৰ ভিডিঅ'জবোৰ ডিলিট কৰিব লাগে। হয়, মানুহৰ জীৱনত প্ৰব্লেম থাকে। আৰু জেএছবি ডাঙৰীয়াও আগতে, জ্যোতিশংকৰ ভৰালী ডাঙৰীয়াও আগতে যেনেকুৱা ধৰণৰ ভিডিঅ' বনাইছিল, কভাৰ ছং বনাইছিল, তেওঁ সেইবোৰ ভিডিঅ' এতিয়া তেওঁৰ ইউটিউবত বা হওক ফেচবুকতে হওক ৰখা নাই, তেওঁ সকলোবোৰ ডিলিট কৰি দিছে। মই মানিছোঁ মানুহৰ কেতিয়াবা ভুল হয়, তেওঁ সেইবোৰ ডিলিট কৰি দিছে। আৰু যদি এতিয়াও মোৰ কাৰণে যদি কিবা প্ৰব্লেম হয়, মই বনোৱা ভিডিঅ' কেইটাৰ ওপৰত যদি তাৰ হাতৰ কিবা যদি প্ৰব্লেম হয়, মই ডিলিট কৰি দিম, মোৰ কোনো প্ৰব্লেম নাই। মই তেখেতক তেনেকৈ ক'লোঁ। তাৰপিছত কথাটো হ'ল, মই তেখেতক ক'লোঁ, আৰু যিহেতু মোৰ এজনী ছোৱালীয়ে আপুনি আগতে কৈ থৈ দিছিল যে মই আপোনাৰ গাৰ্লফ্ৰেণ্ড বুলি। আৰু বহুতো জেগাত মই গ'লে সকলো মানুহে বেছিভাগ মানুহে মোৰ আপোনাৰ গাৰ্লফ্ৰেণ্ড বুলি জানে, কাৰণ আপুনি এনেকুৱা এটা ভিডিঅ' বনাইছিল। তো আপুনিও সেইটো ভিডিঅ' ডিলিট কৰি দিয়ক, কাৰণ অনাগত দিনততো ময়ো বিয়া হ'ম, তেতিয়াতো মোৰ প্ৰব্লেম আহি যাব ন। তেতিয়াতো মোৰ প্ৰব্লেম আহিব। মই তেখেতক ক'লোঁ যে আপুনিও মোৰ ওপৰত বনোৱা ভিডিঅ'খিনি ডিলিট কৰি দিয়ক আৰু ময়ো ডিলিট কৰি দিম। ইমানলৈকে মই পূৰা চিম্পুল হৈ আছিলোঁ। কিন্তু না, সিটো মোৰ ভিডিঅ' ডিলিট নকৰোঁ বুলি কৈছিল। তেতিয়া মই কৈছোঁ যে মই ভিডিঅ' ডিলিট নকৰোঁ। আৰু সি মোক নানা ৰকমত ধমকি দিছে যে মোৰ একাউণ্টত ষ্ট্ৰাইক দিব, কিবা ষ্ট্ৰাইক ছাবমিটে হ'ল সেইদিনাখনে। সি মোক মেছেজ কৰিছিল ফেব্ৰুৱাৰী মাহৰ 27 তাৰিখে মেছেজ কৰিছিল। আৰু এইটো ভিডিঅ' দিওঁতে চাগে 2-3 দিন দেৰি হৈ যাব। তো সি মোক তেনেকুৱাকৈ কৈছে। তো মানে গোটেইখিনি কথা মই গম পালোঁ, মানে মিলাই মিলি, মানে এইবোৰ ফেচবুকেই হওক বা ইনষ্টাগ্ৰামেই হওক, সেইখিনি গোটেইখিনি তাৰ বাপেকৰ প্ৰপাৰ্টি হয়। আৰু ভুলবশতঃ আমি তাত মানে আধিয়া খেতি কৰি আছিলোঁ। কাৰণ গোটেই তাৰে মানে আমি ভুলবশতঃ মানে আধিয়া দি তাত খেতিহে কৰি আছিলোঁ ইউটিউব আৰু ফেচবুকত। এনেকুৱা ধৰণৰ কথা হৈ গৈছে। তাৰ ওপৰত বনোৱা ভিডিঅ' আমি ডিলিট কৰিব লাগে। কিন্তু আমাৰ জীৱনত কি হৈছে, তাৰ কাৰণে যদি আমাৰো কিবা প্ৰব্লেম হৈছে, কিন্তু সি কেয়াৰ নকৰে, সি ডিলিট নকৰে। আৰু বৰঞ্চ সি ষ্ট্ৰাইক দিম, কিবা কৰিম সেনেকুৱা কৰি থাকে। প্ৰথম কথা, যদি আপুনি মোৰ ভিডিঅ'টো চাই আছে, প্ৰথম কথা, মোৰ এটা সৰু ফেমিলি, মোৰ বেছি ছাবস্ক্ৰাইবাৰ ফলোৱাৰ্ছ নাই। আৰু ইন ফিউচাৰ যদি মই ভালকৈ কৰোঁ আৰু মই আগবাঢ়ি যাব পাৰিম। এইটো চেনেল যদি ষ্ট্ৰাইক মাৰি যদি বন্ধ কৰি দিয়ে, মোৰ কোনো আপত্তি নাই। কাৰণ এই দুটা যে মই ইউজ কৰি যে মই লাইফত চলি যাম বা ইনকাম কৰি থাকিম, তেনেকুৱা মোৰ কোনো ধৰণৰ সপোন নাই। বুজি পাইছে? প্ৰথমতে
আৰু শুনক, আপোনালোকেও এটা কথা ন'টিছ কৰিছেনে, টেঙা নিদিবা অসমৰ ডেকা নগাঁও ৰস্তাৰ বয় সিহঁতৰ তাৰ চাব গ'লে আপোনালোকে JSB পুৰণা এটাও ভিডিঅ' নাপাব। নহয় জানো, আপোনালোকে চাব পাৰে চেকিং কৰি। তেওঁলোকে ডিলেট কৰি দিলে, ৰষ্টাৰসকলে তেওঁৰ ভিডিঅ' ডিলেট কৰি দিলে আৰু বিকাশ আমিনেও দিলে। কিন্তু JSB কিন্তু টেঙা নিদিবা হাতৰ ওপৰত যিমান ভিডিঅ' বনাইছিল এটাও ডিলেট কৰা নাই। মানে সি তাৰমানে ইমান ক্ষমতা আছে নে ছ'চিয়েল মিডিয়াৰ ওপৰত, তাৰ সি মানে চব মানে হেণ্ডেল কৰিব পাৰেনে। আৰু প্ৰথম কথা, মোৰ তাত ষ্ট্ৰাইক এনেও নাহে, কাৰণ মই তাৰ ক্লিপ ইউজে কৰা নাছিলোঁ। মই মুখেৰে কৈছিলোঁ ভিডিঅ'কেইটা, মই কোনো ধৰণৰ তাৰ পৰা ক্লিপ মই স্ক্ৰীন ৰেকৰ্ড কৰি বা ডাউনলোড কৰি মোৰ ভিডিঅ'টো ইউজ কৰা নাই। তো মই মানে এটা ভয় কৰিবলগীয়া একো নাই, মই ভয়ো নকৰোঁ। আৰু যদি ষ্ট্ৰাইক পৰেও, যদি মোৰ একাউণ্টটো ডিলেটো হৈ যায়, মোৰ কোনো আশা নাযায়, কাৰণ মোৰ সেইটো ইনকামৰ চ'ৰ্চ নহয়, মই তাৰ পৰা কৰি থকা নাই। তো সেইটোৱে আৰু যদি মই কওঁ, যদি আপোনাৰ যদি প্ৰব্লেম হৈছে, মই ডিলেট কৰি দিম আৰু আপুনিও মোৰ ডিলেট কৰিব লাগিব, তেতিয়াহে মই ডিলেট কৰি দিম। একেবাৰে চিম্পলকৈ কৈছোঁ, সেইটোৱে আৰু এটাই কথা, আপুনি মোৰ নাম্বাৰটো যাকে তাকে দি মোৰ নাম্বাৰটো পাব্লিক কৰি নেপেলাব। প্ৰথম কথা, আপোনাৰ কোনোবা এইটো কালি মোক মেছেজ দিছে আৰু এইটো নাম্বাৰ মেছেজ দিছে, আৰু এইটো নাম্বাৰৰ পৰা মোক ৰাতি কলো কৰিছিল ৰাতি। তো 12টাৰ পিছত তো সেনেকুৱা ধৰণৰ যাতে মই আৰু নেক্সট টাইমৰ পৰা নাপাওঁ, তেনেকুৱা ধৰণৰ যাতে মই প্ৰব্লেম নাপাওঁ। কাৰণ মই যদি ছোৱালী হয়, তো ৰাতি 12টা বজাত ফোন কৰা মোৰ তাত কোনো কথাই আহি নপৰে। আৰু মোক অডিঅ' কলো কৰিছিল এইটো নাম্বাৰৰ পৰা। তো তেনেকুৱা ধৰণৰ যাতে মোৰ কোনো ধৰণৰ প্ৰব্লেম মই নাপাওঁ আৰু ইন ফিউচাৰ, সেইটোৱে আৰু। যদি মোৰ ভিডিঅ' ডিলেট কৰা, তেতিয়াহ'লে মই ডিলেট কৰি দিম। আৰু সেইবোৰ ভিডিঅ'ৰ পৰা মই ইনকাম কৰি থকা নাই, মোৰ কোনো মায়া মোহ নাই সেইবোৰ ভিডিঅ'ৰ ওপৰত। তো মোৰটো ডিলেট কৰি দিয়া আৰু ময়ো দিম, চিম্পল। আপুনি এজন অসমৰে হয়, আৰু টেঙা নিদিবা নগাঁও ৰস্তাত আমি সকলোখিনি অসমৰে হয়। আপুনি সেই আমাৰ মাজতে আপুনি কাজিয়া কৰি কি পাব? আমি সকলোৱে জানো টেঙা নিদিবা শাৰীৰিকভাৱে অলপ অক্ষম হয়। সি তেনেকৈ আগবাঢ়িছে, আমি তাক ছাপোৰ্ট কৰোঁ। পাৰ্চনেলি মই তাক বহুত ছাপোৰ্ট কৰোঁ। সি তেনেকৈ আগবাঢ়ি যাওক, সিওতো ফিউচাৰত কিবা এটা কৰি চলিব লাগিল, নহয় জানো? আৰু JSB এই অসমত মাজতে কাজিয়া লাগি কিনে কি পাবা? একোতো নোপোৱা। আমি অসমৰ সকলোবোৰ ভাই ভনীৰ নিচিনা, নহয় জানো? আমাৰ মাজতে কাজিয়া কৰি কিবা জানো পাবা? আৰু যদি ইমান যদি কাজিয়া কৰোঁ লাগিছে, বেলেগত যাই কিনে কাজিয়া কৰা। তুমি বেলেগত যাই কিনে কাজিয়া কৰি থাকা না, বেলেগ ইউটিউবাৰবিলাকৰ লগত অসমৰ বাহিৰত, সেইবোৰৰ লগত লাগিবৰ কাৰণে দম নাই। আমাৰ অসমৰ কেইটা গ'লে পাৰা তাৰমানে। আমি সহজ সৰল মনৰ ইউটিউবাৰ সপজা আছে, টেঙা নিদিবা নগাঁও ৰস্তাৰ বয়, সিহঁতে মানে সহজ সৰল ল'ৰা। তো সেইসকলক বলে পাৰা আৰু তাৰমানে ন, সিহঁতক মানে দবাই ৰাখিব পাৰা আৰু পৰা। সেইবোৰ নকৰি যদি সকলোকে ছাপোৰ্ট কৰি উঠাই নিলা হ'ল, তেতিয়াহে মানিলো হ'ল। বুজি পাইছা নাই? সেইটোৱে আৰু যাতে কথাখিনি ৰিপ্লাই পাম বুলি আশা থাকিল মোৰো। আৰু যাতে যদি ডিলেট কৰিব লাগে কৰি দিম, কিন্তু মোৰটো কৰিব লাগিব, একেবাৰে চিধা কথা। যদি নকৰা মই নকৰোঁ। ষ্ট্ৰাইক নেপেলাবি, পেলো 100টা একাউণ্ট খুলিম আৰু প্ৰত্যেকটো ভিডিঅ'তে মই তোমাৰ নাম লৈ ভিডিঅ' বনাই থাকিম, কি কৰিবি? একো কৰিব নোৱাৰা, কাৰণ সকলোৱে তোমাৰ প্ৰপাৰ্টি নহয়, সেইটো তোৰ প্ৰপাৰ্টি নেকি? কোৱাচোন, প্ৰপাৰ্টি তোমাৰ সেইটো।